নমস্কাৰ বন্ধুসকল, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক আমাৰ ইউটিউব চেনেল ডিৱাই চেনেললৈ স্বাগতম জনাইছোঁ। তো আজি মই আলোচনা কৰিম কেনেকৈ আমি সহজ পদ্ধতিৰে খুব কম সময়ৰ ভিতৰতে যিকোনো ধৰণৰ মানুহৰ বা যিকোনো বয়সৰ মানুহৰ বয়সটো আমি হিচাপ কৰি উলিয়াব পাৰোঁ। কেতিয়াবা অকল আমাৰ তেওঁৰ জন্ম চনটো দিয়া থাকে, ডেট অফ বাৰ্থ নাপাওঁ আমি, জন্মৰ চনেৰে আমি নিজৰ বা মানুহৰ ডেট অফ বাৰ্থ উলিয়াব লাগে বা বয়সটো উলিয়াব লাগে। তেতিয়া আমি অলপ প্ৰব্লেমত পৰি যাওঁ, কাৰণ সকলো সময়তে আমি এইবিলাক বস্তু প্ৰয়োজন হয় আমাৰ, যাৰ কাৰণে আমি প্ৰব্লেমত কেতিয়াবা পৰিব লগা হয়। কাৰণ মানুহৰ ডেট অফ বাৰ্থ নহ'লে জন্ম চন অকল থাকিলে সেইটোৰে অলপ দিগদাৰ হয় আমাৰ বয়সটো উলিয়া। তো আমি আজি সেইটো প্ৰব্লেম আজিৰ পৰা আৰু নহয়, সেইকাৰণে ভিডিঅ'টো আপুনি শেষলৈ চাই থাকক। আৰু যদি আপুনি আমাৰ চেনেলত নতুন, তেনেহ'লে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষত থকা বেল আইকনটো অন কৰি দিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব। তো বলক আমি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাওক। তো বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াৰ কাৰণে আপুনি কি কৰিব লাগিব, ফাৰ্ষ্টত আপুনি এটা এপ ইনষ্টল কৰিব লাগিব। তাৰ কাৰণে আপুনি প্লে ষ্টৰত যাব লাগিব। প্লে ষ্টৰত গৈ কিনে আপুনি সাৰ্চ কৰিব লাগিব, ইয়াত সাৰ্চ বাৰত আপুনি সাৰ্চ কৰিব লাগিব বয়স কেলকুলেটৰ বুলি আপুনি সাৰ্চ কৰিব লাগিব। সাৰ্চ কৰিলে আপোনাৰ সন্মুখত ফাৰ্ষ্ট এটা যেটো এপ আপুনি সেইটো ইনষ্টল কৰি ল'ব। মোৰ ইনষ্টল কৰাই আছে, আপডেট মাৰিব দিছে, তো মই ইয়াত আপডেট কৰি দি আছোঁ। আপোনালোকে চাই থাকক, বহুত সহজ সুবিধা হয়। অতি কম সময়ৰ ভিতৰতে আপুনি অতি সহজভাৱে এইটো পদ্ধতিৰে আপুনি বয়স হিচাপ কৰি উলিয়াব পাৰিব। এপটো ইনষ্টল হৈ গৈছে, আমি এতিয়া কি কৰিম, এপটো অপেন কৰিম। আপুনি এনেকৈ ইনষ্টল কৰি ল'ব। মই এপটো অপেন কৰি আছোঁ, চাওক এপটো অপেন হৈ গৈছে। ইয়াতে আহি গৈছে জন্ম তাৰিখ আৰু আজকেৰ তাৰিখ দেখাইছে। ইয়াত আচলতে এপটো বেংগলী এপ হয়, বেংগলী ভাষাত আছে এপটো। তো আপুনি ওপৰত দেখি আছে জন্ম তাৰিখ, তলত দেখি আছে আজিৰ তাৰিখ, যেটো আজিৰ ডেট সেইটো দেখি আছে। তো আপুনি কি কৰিব, চনটো সিলেক্ট কৰিব লাগিব। সাপোজ মই সিলেক্ট কৰি আছোঁ, মোৰ এইখিনি মই গুচাই দি আছোঁ। মই ইয়াত সিলেক্ট কৰি আছোঁ মোৰ ডেট অফ বাৰ্থ 22 তাৰিখ 2 মাহ 2001। এতিয়া আপুনি কি কৰিব লাগিব, হিচাপ কৰণ তলত দিয়া আছে, হিচাপ কৰিবলৈ কৈছে, ইয়াত আপুনি ক্লিক কৰিব লাগিব। দিয়াৰ পিছত চাব ইয়াত সকলোখিনি ওলাই গৈছে, ইয়াত সকলোখিনি তথ্য ওলাই গৈছে। যেহেতু এপটো বেংগলী লেংগুৱেজ সেট কৰা আছে, সেইকাৰণে ইয়াত বেংগলীৰে আহিছে। তো ইয়াত কি আছে, আমাৰ এই মুহূৰ্তৰ বয়স 20 বছৰ কিংবা আৰু নিখুঁতভাৱে জানিবলৈ হ'লে এনেকুৱা দিয়া আছে। ইয়াত আপোনাৰ কিমান দিন কিমান ছেকেণ্ড সকলোখিনি তথ্য দিয়া আছে। তাৰপিছত আছে বয়স 2021, বৰ্তমান আপোনাৰ বয়স হৈছে 20 বছৰ 6 মাহ 13 দিন বয়স হৈছে আপোনাৰ। পৰৱৰ্তী জন্মদিন আহি আছে 5 মাহ 18 দিনৰ ভিতৰত, 18 দিন পিছত। তাৰপিছত আছে সৰ্বমুঠ বছৰ বয়স আপোনাৰ কিমান হৈছে, 20 বছৰ বয়স হৈছে। তাৰপিছত আছে সৰ্বমুঠ মাহ আপোনাৰ কিমান, 249 মাহ হৈছে আপোনাৰ সৰ্বমুঠ সপ্তাহ হৈছে কত 1071 সপ্তাহ হৈছে। সৰ্বমুঠ দিন হৈছে আপোনাৰ 7499 দিন হৈছে আপোনাৰ। তাৰপিছত সৰ্বমুঠ ঘণ্টা হৈছে আপোনাৰ 1,79,976 সৰ্বমুঠ ঘণ্টা হৈছে। সৰ্বমুঠ মিনিট হৈছে ইমান। তাৰপিছত সৰ্বমুঠ ছেকেণ্ড হৈছে ইমান। তাৰপিছত আপোনাৰ পৰৱৰ্তী যিবিলাক জন্মদিনৰ তাৰিখ আছে সেইবিলাক আহিছে, বা সব কিছু হেৰিখিনি ইয়াত আহি পৰিছে আপোনাৰ। তো আপুনি
এনেকৈ আপোনাৰ সহজ পদ্ধতি যেটো এনেকৈ আপুনি আপোনাৰ প্ৰব্লেমবিলাক সলভ কৰিব পাৰিব বা আপোনাৰ বয়স নিৰ্ণয় কৰিব পাৰিব। তো ফ্ৰেন্ডছ, ভিডিওটো কেনেকুৱা লাগিছে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব। লগতে ভিডিওটো যদি এতিয়ালৈকে আপুনি চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব আৰু ভিডিওটো লাইক কৰিব আৰু আমাৰ আগন্তুক ভিডিও পাবলৈ আপুনি বেল আইকনটো অন কৰি দিব, যাতে আমি যেতিয়াই ভিডিও লৈ আহিম আপুনি আমাৰ ভিডিওটো সদায় পাই থাকিব। তো আজিৰ কাৰণে ভিডিও ইয়াতে শেষ কৰিছোঁ।